মাৰ খাবলৈ লৈছিলে লোকৰ স্কুটি আনি ঘৰ পালেহি My name is PK Lele. মোৰ এক্সিডেন্ট হৈছিলে এবাৰ এমএলএ গাড়ী গৈছিলে Hey guys, good morning. কি খবৰ? ল বাৰ চাৰ্জ লগাই দিছো ইমান ধুনীয়া এটা বস্তু ৰাতিপুৱাই দেখাই দিম জেনেৰেলি মানে আমাৰ নিচিনা মানে মিডল ক্লাছ মানুহৰ ঘৰত কি বস্তু এটা থাকে আপোনালোকে কিছুমান ঘৰত থাকিব পাৰে নাথাকিব পাৰে কিন্তু আমাৰ চব এইটো মানে এখন বিছনাত যে কাপোৰৰ দম ইন্টাৰেষ্টিং যে চকী যদি আলহী বেছি আহি গ'ল চকী এখন লাগে সেইখন দেখাবলৈও আপোনাৰ এয়া হ'ব আঁতৰাব লাগিব আকৌ এনেকৈ বহিব লাগিব এতিয়া ৰাতিপুৱা বাজিছে আপোনাৰ 9টা গা ধুলাই নি এচিকত তেল ভৰাই লওঁ তাৰপৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব হয় মোক এৰি থৈ নাযাবি ৰখা আমি বৰ্তমান গৈ আছো মানে গৰমৰ য'ত মানে মই প্ৰথমতে পঢ়িছিলোঁ এখন স্কুললৈ বিচাৰি গৈ আছো একেটা জেগাতে আছে নাই আমি সৰুতে পঢ়াখন আছোন ৰাখো এইখিনি চাইডত ৰাখো সেই গাইজ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই আহিছোঁ মানে একদম সৰু কালৰ দিনবোৰ মানে মনত পেলাই মই বৰ্তমান আছোঁ মানে মই সৰুতে যিখন স্কুলত পঢ়িছিলোঁ যোৰহাটৰ এইখন স্কুল চানডে সেইকাৰণে বন্ধ মই বেলেগ এদিন আহিম বাইদেৱে মাতি আছে কিন্তু আজি এইফালে পটককৈ এইফালে যাওঁ বুলি আহিলোঁ আহোঁতে এখন স্কুলখন দেখিলোঁ ভাবিলোঁ আপোনালোককো কৈ আছোঁ চিকুত দেখাই দিওঁ এইখন আৰু চাইডতে এইটো নামঘৰ আছিলে নামঘৰটো এতিয়া খালি বহুত ধুনীয়াকৈ বনালে বহুত ধুনীয়া হৈ গ'ল নামঘৰটো এইটো নামঘৰ আছে চাইডতে এখন স্কুল এতিয়া গৈ থাকোঁ মই এখনত পঢ়িছিলোঁ মানে চতুৰ্থ শ্ৰেণীলৈকে ইয়াৰ ওপৰৰখিনি ক'ত পঢ়িছিলোঁ সেইখনো বিচাৰি যাওঁ তই পঢ়িছিলি প্ৰথম শ্ৰেণী আমি ইয়াতে পঢ়া যোৰহাটৰ তাকে মানে বহুত বছৰৰ মূৰত দেখিলোঁ আজি স্কুলখন বহুত ভাল লাগিছে যোৰহাট অহা হয় যদিও এইটো চাইডলৈ অহা নহয় গৰমৰ চাইডটোলৈ এইখন দোকান বেলেগ এইখিনিতে মোৰ এক্সিডেণ্ট হৈছিলে এবাৰ এমএলএ গাড়ী গৈছিলে এফালেদি আহোঁতে ফাৰ্ষ্ট ওখ এই গছজোপা এতিয়াও আছে অৱশ্যে দেই এই গছজোপা এইখিনিতে মোৰ এক্সিডেণ্ট হৈছিলে পৰি আছিলোঁ বহুত দিন আৰু আমি আছিলোঁ এইটো গলিত সোমাই এটা চাওঁগে ঘৰটো আছে নাই বলচোন জিন্দা আছোঁ ইমান দেৰিলৈকে আছোঁ পাগল বল ঘৰটো বিচাৰি যাওঁ আছেনে নাই জানো নে তাত বিল্ডিঙেই বনিলে এই ৰাস্তাটোত সোমাবি হা এই প্ৰথমৰ গলিটোত আমি যাম এতিয়া এফালেদি আমি প্ৰথমতে এইটো গলিত আছিলোঁ পিছত আমি ৰুমটো চেঞ্জ কৰিছিলোঁ সেইটোও বিচাৰিম আজি যদি একেভাগে আছে কিন্তু এই পথাৰখন কিন্তু এডোখৰলৈকে মানুহে ঘৰ বনোৱা নাই এতিয়ালৈকে একেই আছে এই পথাৰখন আছে ঠিকেই ৰচোন এইখিনিতে থাকিব লাগিছিলে ঘৰটো ৰাখচোন আমি এইখিনিতে আছিলোঁ আছ-পাছত কিন্তু মোৰ ঘৰটো একজেক্ট মনত নাই এইখিনিতে এটা ঘৰ আছিলে সেইটোৱে হ'ব নেকি এতিয়া চাগে আমি থাকোঁতে আছাম টাইপৰ আছিলে এতিয়াতো বেলেগ হৈ গ'ল হাই স্কুলখন ক'ত আছে ইঞ্জিনিয়াৰ এই গছজোপা ক'লে নে মন্দিৰটো ক'লে অঁ গাইজ পুৰণা দিনবোৰ বিচাৰি আহিছোঁ মই মানে ইয়াত জাষ্ট ক্লাছ এটাহে পঢ়িছিলোঁ ক্লাছ 5টো সেইকাৰণে সৰুতে এৰি যোৱা চাব আহিছোঁ ৰাস্তাই পাহৰি গৈছোঁ গৰমৰ আগতে আমি বাছত আহিছিলোঁ ব'ল ডাইৰেক্ট স্কুলখনে ওলাম চাগে এই ঘৰ বনিছে স্কুলখন এইখন মই পঢ়া স্কুলখন ইয়াতে কত পেয়াৰ কৰিলোঁ ন বেয়া লাগে অকণ চুই থৈ যাওঁচোন স্কুলখন আকৌ এদিন আহিম আজি চাবলৈ আহিলোঁ পিছত এদিন ধুনীয়াকৈ ছাৰহঁতক লগ কৰিবলৈ আহিম
এইবোৰ আমাৰ কিমান পুৰণা দিন এতিয়া নোসোমাওঁ যদিও খোলা আছে গেম হৈ আছে মোকতো কোনেও চিনি নাপাব পিছত ছাৰহেঁত আহিলে আহিব লাগিব এইখন মোৰ স্কুলখন আগতে পঢ়া তাতে এতিয়া গেম হৈ আছে মজে পুৰা কিন্তু সদায় আহি বলটো মোৰ মূৰতে পৰি আগৰ পৰা ইয়াতে খেল চেল হ'লে তাকে দেখি মানে মনটো অকণমান পুৰণা দিনবোৰলৈ গুচি গৈছে বহুত ধুনীয়া আছিলে মোৰ স্কুলখন আমি থকা মানে আগৰ পুৰণা ভাড়া ঘৰটোত মানুহৰ ঘৰটো বেলেগকে বনালে যিটো চাইডে আমি আছিলো একেই আছে গতিকে সোমাই সুধি চাম আমাক চিনি পায় নে নাপায় আজি পৰা 20-25 বছৰ আগতে কাৰণ আমি একদম সৰু হৈ থাকোঁতে ইয়াতে আছিলোঁ 20 বছৰমান হ'ল ন সুধি চাওঁ আজি আমাক মনত আছে নাই তেখেতসকলক যদি নাই গুচি যাম কি নাম কথাটো হেলমেটটো থৈ যাম আছে নাই বাৰু মামা আছে আমাকতো ক'ত চিনি পাব বৰমা হেৰি আমি বহুত পুৰণা একদম প্ৰথমতে যে আপোনালোকৰ ভাড়া ঘৰত আছিলো যে নাইনা মনত পৰিছেনে ফটককে বোলো হয় নহয় আমাক বা মনত আছে নে মা আছে সেই গাইজ মানে চিনি যে পালে বহুত ভাল লাগিছে আজিৰ পৰা কম ইয়াত আছিলোঁ এই বৰমাহঁতৰ ঘৰতে বহুত ভাল লাগিছে মানে আহি একদম বৰমাই তাতে একদম ফটককে চিনি পালে মানে নামকেইটা কলত আমিতো আৰু ডাঙৰ হ'ল আমাক হেনো সৰু হৈ আছো বুলিয়ে ভাবি আছে হৰেশ বুলি সিহঁতৰ ঘৰতে এটা মানুহ আছিলে মানে এনেই আৰু হেল্পাৰ তোক কি শিকাই কৈ দে আকৌ My name is PK Lele. একদম বৰমাই পুৰা বনাবলৈ লাগি গৈছে আমালে পুৰি চুৰি মই কৈছো নালাগে বুলি ইমান বছৰৰ মূৰত আহিও মানে পহৰা নাই বহুত ভাল লাগিছে দেই আজি আমাক ধুনীয়াকৈ বৰমাই লুচি অমলেট চব বনাই দিছে আমাৰ এগৰাকী বহিছে বলা পটাপট খাই লোৱা আজি নালাগে চাহ এটা বুজিছে নে বৰমা এয়াই হৈ যাব আপুনি যে আমাক চিনি পালে সেয়াই যথেষ্ট সেয়াই বহুত ভাল লাগিছে মানে চাহ তা নালাগে দিয়ক পুৰি খাইছে সেয়া হৈছে বৰ্তা আৰু এইটো চাইডে এই ৰুমবিলাকতে আমি আছিলোঁ এইটো চাইড ওখ হৈ গ'ল এতিয়া খালি ঘৰটো সিহঁতৰ বনাই দিলে যে আগতে এইখিনিতে বহুত খেলিলোঁ সৰু কালচোৱা মোক চেম্পল দেখাই নানিবিচোন পাৰ কেতিয়াও নমৰে চৰাই যে নমৰে আৰু দেই কালাৰ এখনে একেই আমাৰ এগৰাকী কনফিউজে হৈ গৈছে বেলেগবোৰ উঠাই মাৰ নাখাবি এবাৰ মাৰ খাবলৈ লৈছিলে লোকৰ স্কুটি আনি ঘৰ পালেহি গাইজ ফুৰি আহি মানে চিধা ইয়াত সোমালো এইটো হৈছে মানে অসম মহোৎসৱ পাতিছে আমাৰ যোৰহাটতে পাতিছে আৰু এইবোৰ কিবা কিবি পিছফালে আছে কি আছে চব চাওঁ আপোনালোককো দেখাওঁ এইটোতো ছাগলী গঁৰাল বনাই আছে এইটোতো ভঁৰাল এইটো এইটো নেদেখিলে চা নাঙল আৰু মৈখন এইটো ভঁৰালটো ইফালে ঘৰটো সেইটো ঢেঁকী আছে আৰু এইফালে কিবা কিবি আছে আৰু পিছফালে এইফালে ছাগলী গঁৰাল আৰু এইফালে গৰু গোহালিটো আছে সেইটো আজিকালি এইবোৰ এক্সিবিশ্যনত আহিবলৈ ধৰিলে আৰু ন এইবোৰ গাঁৱৰ এখন ঘৰ আজিকালি গাঁৱতো মানে কেঁচা ঘৰ নৰা ঘৰ নোহোৱা হৈ গ'ল না গাহৰি আছে চিকেন আছে লেকিন আমি খাই আহিলোঁ এতিয়া কুছ নেহি খায়েংগে সেই গাইজ আহি একদম ঘৰ পালোহি একদম ফাইনেলি মানে একদম বাগান পাই গ'লোহি গোটেই দিনটো ফুৰি চাকি আজিলৈ ইমানতে ৰাখিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰে বাই বাই